মৰ্নিং গাইজ, কি খবৰ সকলোৰে। আজি ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। এতিয়া মানে হৈছে দুপৰীয়াই হ'বহি হ'ল, 11টা বাজিলে আৰু ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ যিহেতু বতৰ বহুত বেছি বেয়া। আজি মই আৰম্ভ কৰিছোঁ 5 দিনেই হ'ল বিৰতিৰ অন্তত এটা ভ্লগ আৰম্ভ কৰিছোঁ আৰু আপোনালোক সকলোৱে মৰম দিব, ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ, কাৰণ আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই একোৱেই নহয় আৰু সেইটো কাৰণে আৰু এইকেইদিন মনটো খুব বেছি বেয়া লাগি আছিল, সেইকাৰণে মই কোনো ধৰণৰ ব্লগ ভিডিঅ' একোৱেই কৰা নাছিলোঁ আৰু আজি ভাবিলোঁ এনেদৰে থাকিলে নহ'ব আৰু মোৰ যিবিলাক ফ্ৰেণ্ড, মোৰ যিবিলাক শুভাকাংক্ষী, সেই সকলোবিলাকে ফোন কৰি কৈ আছে যে কিয় ভিডিঅ' দিয়া নাই, কি কাৰণে, কি হৈছে আৰু তেওঁলোকক মনটো ভাল লগাবৰ কাৰণে, লগতে মোৰ মনটো ভাল লাগিবৰ কাৰণে আজি এই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ব'লক তেন্তে মইনো আজি দিনটো কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ইয়াত বতৰ খুব বেছি বেয়া, বৰষুণ দি আছে আজি 4-5 দিন হ'ল আৰু ভিতৰত আৰু আপোনালোক সকলোৱে জানে নিশ্চয়, ঘৰত যদি অকণমানি ল'ৰা ছোৱালী থাকে কিমান বেছি কাপোৰ ওলায় আৰু বতৰ বেয়া যিহেতু ময়ো কাপোৰ বহুত মানে চাৰ্ফ দি থৈছোঁ আৰু ভাবিছোঁ তাকে ধুওঁগৈ, কিন্তু আহিলে আকৌ বৰষুণ যাক, হ'লেও কাপোৰখিনি ধুই কমফৰ্ট দি এনেকৈ থৈ দিম বুলি ভাবিছোঁ, যিহেতু গোন্ধটো নোলায় আৰু কাপোৰৰ যি গোন্ধ, সেই গোন্ধটো ল'বলৈ বহুত বেছি কষ্ট হয়, নিশ্চয় আপোনালোক সকলোৱে গম পায়। আৰু ব'লক তেন্তে মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ দিনটো মইনো কি কৰোঁ সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া আমাৰ ছোৱালী শুই আছে, খুব বেছি উৎপতীয়া হৈছে আৰু যিমানেই ডাঙৰ হৈ আহিছে সিমানেই উৎপাতটো বেছি হৈ আহিছে আৰু এতিয়া তাই শুই থাকোঁতেই মই কাপোৰখিনি ধুই লওঁ, নহ'লে আজিকালি কাপোৰ ধুব নোৱাৰোঁ, তাইও লগতে গৈ কাপোৰ ধুবলৈ লাগে আৰু পানী খচিবলৈ লাগে, যিহেতু বৰষুণ দি আছে আৰু সেইকাৰণে তাই নুঠাৰ আগতেই কাপোৰখিনি ধুই আজৰি হৈ লওঁ। এয়া চাওকচোন আমাৰ ইয়াৰ পৰিৱেশ, বৰষুণ আৰু পানী জমা হৈ গৈছে, লগতে ঘাঁহবোৰ চাওকচোন, ইমানেই বৰষুণ দিছে যে মানে ঘাঁহে অৱস্থা নাইকিয়া হৈছে। আৰু এই ছাগলীজনী দেখিছেনে, আমাৰ যে এইকেইদিন বহুত দুখ চলিছে, ছাগলীজনী 2টা পোৱালি মৰি থাকিলে আৰু এয়া চাওকচোন বতৰটো ডাৱৰীয়া হৈ আছে, মানে আকৌ বৰষুণ দিব। ফ্ৰেণ্ডছ, আকৌ আহি গ'লোঁ আপোনালোকৰ মাজত আৰু গা পা ধুলোঁ আৰু আপোনালোকক কৈছিলোঁ যে মই কাপোৰ তিয়াই থোৱা আছে আৰু কাপোৰখিনি ধুই ল'লোঁ। ধুই এতিয়া বতৰটো বাৰু অলপ বৰষুণটো নাই, বতাহ দিয়া নিচিনা হৈ আছে, কাপোৰবোৰ নিশ্চয় শুকাব লাগে আৰু সেইখিনি সকলোখিনি কৰি আজৰি হ'লোঁ আৰু যিহেতু মোৰ চুলিকেইটা তিতি গৈছিলে, ধুই ল'লোঁ আৰু ধুই পেলাই গাটো ধুই ল'লোঁ আৰু এতিয়া অলপমান বহিলোঁ। আজিকালি অকণমান কাম কৰিলে বহুত বেছি ভাগৰ লাগে আৰু কি হৈছে গম নাপাওঁ বাৰু, ভাগৰ লাগে আৰু যিহেতু মোৰ গাটো ভাল নাছিলে, টেবলেটো খাই থাকিবলগীয়া হৈছে, টেবলেট খাই থকাৰ কাৰণে এনেকুৱা হৈছে যদিও নাজানো। চাহ অকণ খাই লওঁ আৰু চাহকণ খাই লোৱাৰ পাছত অকণমান চাগে মনটো ভাল লাগিব আৰু তাৰপাছত অলপমান শুই দিম, ছোৱালীও শুই আছে, লগতে অলপ শুই ল'ম, শুই লৈ আকৌ আপোনালোকক লগ পাম। আৰু আজি এটা ৰেচিপি বনাম বুলি ভাবিছোঁ, ৰেচিপি মানে সকলোৱে খাইছে কিন্তু মই খাই ভাল পাওঁ, সেইটো কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যিহেতু বতৰটো বেয়া, আজি অলপ জালুকীয়া খাম বুলি ভাবিছোঁ আৰু জালুকৰ লগতনো মই কি বনাওঁ সেয়াও আপোনালোকক দেখাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। আৰু যদি আপোনালোক প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত ভিজিট কৰিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই যাব, তেতিয়াহে মোৰ যিবিলাক ভিডিঅ' আহিবলগীয়া সেইবিলাক আপোনালোকে পোনপ্ৰথমে পাব। পূৰা বেটি পূৰা টোপনি লালকাল, গমেই নাপায়। চাহকণ খাই ল'লোঁ, দেউতাকো চাহকণ দিলোঁ আৰু এতিয়া মই অলপ শুই ল'ম। বতৰটো বেয়া, ক'লৈকো যাবলগীয়া নাই, ওলাই যাম বাৰু অলপ লাহেকৈ দোকানৰ ফালে। আৰু আজি বজাৰ আছিলে, বৃহস্পতিবাৰ, মই যাব নোৱাৰিলোঁ আৰু বতৰটো ইমান বৰষুণ দিছে, সেইটো কাৰণে যোৱা নাই আৰু প্ৰায় বৰষুণ দিলেও মই বজাৰ যাওঁৱেই মানে, কিন্তু আজি যোৱা নহ'ল, ছোৱালীও ঘৰত আছে, মাও নাই, সেইটো কাৰণে যোৱা নহ'ল আৰু ইয়াৰ পৰাই বজাৰ কৰিম। দেওবাৰে যাব লাগিব, দেওবাৰে বজাৰ থাকে, দেওবাৰে যাম আৰু তেতিয়া বজাৰ কৰিবলৈও বেছি থাকে, এনেকৈ যিখিনি কৰিব লাগে কৰিতো যাব লাগিব। যিহেতু আপোনালোক সকলোৱে জানে মোৰ হাজবেণ্ড ইয়াত নাথাকে, ঘৰত নাথাকে বিশেষকৈ, আৰু সকলোখিনি কাম মই নিজেই কৰিব লাগে, সেইকাৰণে আৰু যিখিনি কৰিব লাগিব, মতা মানুহজন নহ'লে যিহেতু সকলোখিনি কাম কৰিবই লাগিব আৰু সেইটো কাৰণে মই মোৰ সকলোবিলাক কাম অকলেই কৰোঁ আৰু যিমান পাৰোঁ মই অকলে কৰিব চেষ্টা কৰোঁ, কাৰণ আজি তেওঁ নাই,
তেওঁ যিহেতু নাই মই কৰিব লাগিব খাবই লাগিব আৰু তেওঁ থাকিলে নিশ্চয় তেওঁৱে কৰি দিয়ে আৰু সেইটো কাৰণে যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ আৰু ছোৱালীকো তেনেকৈ মানে অকলে মানে আজিৰ যুগত সকলো নিজে কৰিবলগীয়া হয় কোনেও কাৰো সহায় কৰি নিদিয়ে সেইটো কাৰণে যিমানখিনি পাৰোঁ তাইকো মই নিজে কৰিবলৈ চেষ্টা কৰোঁ আৰু তাই এতিয়াৰ পৰা মই যিখিনি তাই নিজে কৰিব পাৰে সকলোখিনি কৰাবলৈ চেষ্টা কৰি আছোঁ তাই ভাত খোৱা তাই পানী খোৱা মানে সকলোবিলাক তাই নিজে কৰিবলৈ মই দিওঁ সেইটো কাৰণে আৰু মই ভাবোঁ সদায় অকলে যিহেতু থাকিব লাগিব সেইকাৰণে সকলোবিলাক কাম অকলে কৰাটোৱে বেষ্ট কাৰণ লগত পাৰ্টনাৰজন থাকিলে তেওঁ হেল্প কৰি দিব তেওঁ সকলোবিলাক চাই দিব যদি পাৰ্টনাৰজন নাথাকে তেন্তে সকলোবিলাক কিন্তু আপুনিয়ে কৰিব লাগিব তাত আপোনাক সহায় কৰিবলৈ কোনো নাহে কিন্তু আপোনাৰ যদি কিবা এটা বেয়া হয় সেই বেয়া কিন্তু কৰিবলৈ সকলোবিলাক আগবাঢ়ি আহে ঠিক আছে তেন্তে ময়ো অলপ শুই লৈ আপোনালোকক মইনো আজি কি ৰেচিপি দেখাওঁ আৰু মইনো কেনেকৈ খাওঁ আপোনালোককো দেখুৱাম আৰু আপোনালোকেও ভাল পাব বুলি আশা কৰিছোঁ আৰু যদি ভাল পায় প্লিজ আকৌ আপোনালোকক কৈছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এয়া মই ৰাতি আহাৰৰ কাৰণে তৈয়াৰ কৰিছোঁ আৰু আজি আপোনালোকক দেখাই আছোঁ মই এয়া মাছৰ কণী মই পাতত দিছিলোঁ আৰু এনেকৈ কেৰাহীত দি পেলাই বইল কৰি আছোঁ আৰু এয়া হৈছে মাছ আৰু এই মাছকেইজনী যে দেখিছে আমাৰ ফিছাৰীত জিৰোৱা মাছ হয় আৰু ইমান ডাঙৰ হৈছে যিহেতু আজি আলহী আহিছে মানে জোঁৱাই আহিছে আৰু তেওঁৱে ধৰিলে আৰু সেইকেইজনী হৈছে ৰূপচন্দা মাছ আৰু ঘৰৰ ৰূপচন্দা মাছ খাবলৈ সঁচাকৈ টেষ্টি যিহেতু মই বেলেগ মাছ নাখাওঁ আৰু এয়া এনেকৈয়ে মই ফ্ৰাই কৰি ল'লোঁ ডাঙৰকৈ 2 পিচ কৰিছোঁ আৰু ডাঙৰজনী অকণমান 3 পিচ কৰি পেলাই আৰু সেইজনী এজনী কাৱৈ মাছ মানে জিওৱা হয় আৰু লাগিছিলে মানে এৰি দিয়া হ'ল যিহেতু সৰু হৈ আছে আৰু সেয়া সকলোখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম আৰু আপোনালোকক যে মই কৈছিলোঁ আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি কিন্তু সেই ৰেচিপিটো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ আৰু পটককৈ মানে ঘৰত আলহী আহি গ'ল সেইটো কাৰণে এনেকৈ আৰু এয়া হৈছে কলপচলা কোনে কোনে খাই ভাল পায় মোক জনাবচোন লগতে দুডালমান কচু আনিছোঁ যিহেতু কলপচলাৰ লগত কচু ধুনীয়াকৈ মিলি যায় আৰু এয়া কলপচলা কচু তাৰপিছতে গোটা মগু মাছৰ মাথা এনেকৈ দি পেলাই মই জ্বলা ভাজি বনাম বুলি ভাবিছোঁ আৰু কাৰ প্ৰিয় মোক নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু এয়া হৈছে কলপচলা আৰু ঔটেঙা এয়া হৈছে মাংস আৰু তাৰ লগত ধুনীয়াকৈ বনাম বুলি ভাবিছোঁ বহুত বেছি খাবলৈ মন গৈ আছিল আৰু এয়া মই মাংসখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু মানে মই যিখিনি মানে পিঁয়াজ নহৰু এইখিনি ধুনীয়াকৈ দি দিছিলোঁ সেইখিনি কেমেৰা কৰিবলৈ থাকি গ'ল সেইকাৰণে মই কেমেৰা কৰিব নহ'ল আৰু স্কিপ কৰিবলগীয়া হ'ল আৰু এয়া মই মছলাখিনিও ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ধুনীয়াকৈ অলপ সময় ভাজি হোৱাৰ পাছত মই ইয়াত কলপচলা আলু দি দিম আৰু ভাজি ল'ম প্ৰয়োজন অনুসৰি সকলোবিলাক বস্তু মই দি দিছোঁ যেনে নিমখ হালধি ৰেড চিলি আৰু অলপ জলকীয়া সকলোখিনি দি পেলাই ভাজি ল'ম যিহেতু কলপচলা ভাজি অলপ জলকীয়া হ'লে খাবলৈ বহুত বেছি ভাল লাগে আৰু আপোনালোকে এনেদৰে খাইছে নাই বাৰু মাংস আৰু কলপচলা দি পেলাই আৰু যদি নাই খোৱা এবাৰ বনাই খাই চাব আপোনালোক সকলোৱে জানেই নিশ্চয় কলপচলা মানুহৰ শৰীৰৰ কাৰণে কিমান বেছি উপযোগী মাছ মাংস দি নাখালেও ইয়াক খুদাকৈ যদি বনাই খোৱা হয় তেতিয়াও বহুত বেছি টেষ্টি হয় আৰু আপোনালোকে প্ৰায় মানে কলপচলা হওক কচু হওক খাবই লাগে আৰু গাৰ শক্তিৰ কাৰণে যিহেতু এইবিলাক বস্তু খাব লাগে কেলচিয়াম থাকে বহুত পৰিমাণে আৰু হিমোগ্লোবিন থাকে কচুত সেইকাৰণে আপোনালোকে খাই থাকিব আৰু সদায় সুস্থ হৈ থাকিব আৰু এইকেইটা খালেই যে সুস্থ হৈ থাকিব সেইটো কোৱা নাই কিন্তু খাব লাগে যিমান পাৰি আৰু আমি ঘৰত যেনেকৈ থাকে মানে আমি গাঁৱলীয়া মানুহখিনিয়ে ওচৰতে পাওঁ সেইকাৰণে এই বস্তুবিলাকৰ প্ৰতি ইমান বেছি আগ্ৰহী নহয় কিন্তু আপোনালোকে বাৰু গম পায়নে যদি চহৰত থাকে নিশ্চয় গম পায় ইয়াৰ মূল্য কিমান আৰু তেওঁলোকে কিন্তু কিনি এই বস্তুবিলাক খাবলৈ যত্ন কৰে যিহেতু শৰীৰৰ কাৰণে বহুত বেছিয়ে উপযোগী আৰু এয়া মই ধুনীয়াকৈ সকলোখিনি লৰাই লৈছোঁ আৰু কলপচলাখিনি দি লগতে আলু দি দিম
যিহেতু ভণ্টিহঁত টাউনত থাকে আৰু তাহাঁতি এইবিলাক বস্তু ইমান বেছিকৈ মানে আনি নাখায় আৰু কিনিয়ে আনি খাব লাগে আৰু ঘৰত যিহেতু আছে আৰু তাহাঁতিও আহিছে সেইকাৰণে মই ভাবিলোঁ কলপচলা মাংস এনেকৈ দিয়ে খাওঁ। কালিও খাইছিলোঁ আৰু আজি এতিয়াও মই মানে এনেকৈয়ে বনাই তাহাঁতক খাবলৈ দিছোঁ আৰু খাবলৈ দিছোঁ মানে তাহাঁতি খাই বহুত বেছি ভাল পায়, বিশেষকৈ জোঁৱাই খাই ভাল পায়। সেইকাৰণে মই সি যিখিনি ভাল পায় বস্তু প্ৰায় বনাবলৈ চেষ্টা কৰোঁ তাহাঁতি আহিলে আৰু খুৱাইও ভাল পাওঁ। যিহেতু মই বনাই ভাল পাওঁ আৰু খুৱাই ভাল পাওঁ, সেইটো কাৰণে তাহাঁতি আহিলে মই বনাবলৈ বিশেষভাৱে চেষ্টা কৰোঁ। আৰু এয়া হৈছে ফাইনেল লুক আৰু এয়া মোৰ ধুনীয়াকৈ সিজি গ'ল আৰু কলপচলাখিনি অকণমান পানী দি মই ভাজি শুকুৱাই পেলাইছোঁ আৰু এয়া চাওক ধুনীয়া লাগিছেনে। ভাত পানী খাই আজৰি হ'লোঁ আৰু খাবলৈ চব্জিকণ বহুত বেছি টেষ্টি লাগিছিলে আৰু আপোনালোকেও এবাৰ বনাই খাই চাব আৰু খাবলৈ বহুত বেছি ভাল লাগিব। আৰু এইখিনিয়ে ক'বলৈ আছিল আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বাই বাই।